হাই গাইজ, গুড মৰ্ণিং। আজি বহুত দিনৰ মূৰত মই আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। আজি মানে ফুৰিব যাম বুলি ভাবিছোঁ এঠাইত, মানে শ্বিলং যাম বুলি ভাবিছোঁ। মই জাষ্ট মানে বিচনাৰ পৰা উঠিলোঁ। বৰ্তমান টাইম হ'ল প্ৰায় 6:30 বাজিল আৰু 6:26 হ'ল। তো বলক তাৰে গা পা ধুব লাগে আৰু ওলাব লাগে, আৰু মোৰ লগত আৰু 4জন ল'ৰা যাব। আমি টোটেল 5জন ল'ৰা যাম। ওলাই আহিলোঁ, অলপ আগতে আমাৰ গাড়ী আছে। এয়া আমি গাড়ীত উঠিলোঁ। এয়া মোৰ লগত আছে মিটু ভাই, এইফালে আছে ৰাজেশ ভাই, দুইটা পুৰা হিৰো হৈ আছে চশমা মাৰি। এইফালে আছে বুবুল ভাই আৰু এইফালে আছে ৰাণা ভাই, ৰাণা ভাই নহয়, ভাগি নহয় মোৰ। এতিয়া বৰ্তমান আমি গৈ আছোঁ চেৰাপুঞ্জী। তো শ্বিলঙৰ পৰা চিধা চেৰাপুঞ্জী যাম। ফাৰ্ষ্ট আমি চেৰাপুঞ্জী যাম, চেৰাপুঞ্জীৰ পৰা আহোঁতে আকৌ শ্বিলং হৈ এনেকৈ আহিম আৰু ঘূৰি। তো চাই থাকক আপোনালোকে, মজা পাব চাই কেনে। ধুনীয়া ধুনীয়া নেচাৰেল চিনাৰী দেখা লৈ যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া আমি আহি পালোঁ আমাৰ ওচৰৰে বাহেটা চাৰিআলি। তো এতিয়া ৰাতিপুৱাৰ সময়, যিহেতু দোকান পোহাৰবোৰ চব বন্ধ হৈ আছে প্ৰায়। তো আমি আজি দুদিনমানৰ পৰা প্ৰায় বৰষুণ দি আছে। এই বৰষুণ বতৰতো আমি চেৰাপুঞ্জী যাবলৈ আহিছোঁ। ভাবক আপোনালোকে, চেৰাপুঞ্জীত এনেই বৰষুণ হৈ থাকে, তাতে আৰু এই বৰষুণ বতৰত আমি চেৰাপুঞ্জী যাবলৈ আহিছোঁ। কিমান এক্সাইটেড আমি। কি কওঁ বাৰু, ইমানেই এক্সাইটেড মানে শ্বিলং যাবৰ কাৰণে, ইমানেই এক্সাইটেড মানে একো নোহোৱাকৈ গুচি আহিছোঁ মানে কেছটো কি হৈছে জানেনে, আমি বহুত দিন আগতে প্লেনিং কৰি থৈ দিছোঁ যে আমি এনেকৈ ফুৰিব যাম। তাৰপিছত মানে তেতিয়া মানে ৰ'দ দিয়ে আছিল, তেতিয়া আমি মানে প্লেনিং কৰিছোঁ। আকৌ হঠাৎ বৰষুণ আৰম্ভ হ'ল। তো এতিয়া মানে চব এক্সাইটেড, যিহেতু চবেই যাম বুলি ভাবিছে, যিহেতু যামেই আৰু আমি যিয়ে কি নহওক। এইফালে আহি আমি পালোঁ টোলগেটত আমি টেক্স দি, হিমন্ত মামাক টেক্স দি আমি গৈ আছোঁ চেৰাপুঞ্জী ফুৰিবলৈ। তো চাই থাকক, মজা পাব, শেষলৈকে চাই থাকক ভিডিঅ'টো। এয়া চাওক, শ্বিলং নাপাওঁতে কুঁৱলী আৰম্ভ হৈছে। পাহাৰত সেইফালে সেইবোৰ পূৰা কুঁৱলী পৰিছে। তেনেকুৱা টাইপৰ জেগাত গৈছোঁ আমি, তাতকৈও বহুত বেছি কুঁৱলী আছে। তো বলক, মজা লাগিব। এয়া আহি পালোঁ আমি শৰাইঘাট ব্ৰিজ। এয়া আমি জালুকবাৰীৰ পৰা চিধা এনেকৈ লখৰা হৈ যোৱাৰ কথা আছিলে, কিন্তু দেখা পালোঁ আধা ৰাস্তাত গৈ পানী। তাৰপিছত আকৌ আমি এইফালে ঘূৰি এনেকৈ মালিগাঁও হৈ আহিলোঁ। চ' অলপ লেট হৈ গ'ল জামৰ কাৰণে। গুৱাহাটীতে ৰখিলোঁ, ৰ'বক কিবা কিবি খাই লওঁ, সিহঁতৰ ভোক লাগিছে বোলে বহুত। এইফালে চাওক, এই জুচ চাওক, পূৰা শ্বিলং যোৱা চেৰাপুঞ্জী যোৱাৰ জুচ, গোটেইকেইটা জুচত আছে মানে। বলক কিবা এটা খাই লওঁ। গুৱাহাটীতে আমাৰ 9:30 বাজিল আৰু যাই পাওঁতে 11টামান বাজিব চাগে। 11টামান বাজিব লাগে। শ্বিলঙৰ ফালে সোমাই যোৱা এই ৰাস্তাটোতে আমি তেল ভৰালোঁ, আৰু ইয়াতে তেলৰ দাম 95.48, 2023 টকাত তেল ভৰালোঁ আমি। চাওক, এয়া শ্বিলঙৰ ফালে সোমাই দেখিলোঁ আমি চাৰিওফালে পূৰা নেচাৰেল চিনাৰী, কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, পূৰা মাইণ্ড ফ্ৰেছ হৈ যায়। এয়া আমি লাহে লাহে পাহাৰৰ ওপৰলৈ উঠি আহিলোঁ। এয়া আহি পালোঁ আৰু এটা টোল গেট। এয়া আধাতে ৰখিলোঁ, ৰ'বক। এয়া চাওক, কেৱল চাৰিওফালে পাহাৰ আৰু সেউজীয়া গছ গছনি, ইমান শান্তিময় পৰিৱেশ। তো আগলৈ আৰু দেখাই গৈ আছোঁ, চাই থাকক। শ্বিলং পাব আৰু বেছি নাছিলে, তো আধাতে ইয়াতে কিবা খাই লওঁ, ৰ'ব। আৰু কিবা এটা সৰুকৈ কিবা এটা খাই কিনে আকৌ গৈ থাকোঁ। হোটেলত সোমালোঁ, ৰ'ব, কিবা এটা খাই লওঁ। খাই বৈ কিনে আকৌ যাত্ৰা আৰম্ভ কৰিম আৰু। এয়া আমি খাই আছোঁ চলে ভাটুৰে, অৰ্থাৎ পুৰি চব্জি। তো খাই বৈ আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ এই শ্বিলঙৰ দীঘলীয়া একা বেকা বাটেৰে। পূৰা চাৰিওফালে পূৰা নেচাৰেল চিনাৰী, চাৰিওফালে পাহাৰ গছ গছনি, আৰু ইমান ধুনীয়া ৰাস্তা, ইমান ধুনীয়া শান্তিময় পৰিৱেশ। আপোনালোক কি ক'ম আৰু, পূৰা বেলেগ এটা ফিলিং আৰু।
এয়া আহি পালোঁ আমি শ্বিলঙৰ ফাৰ্ষ্ট ভিউ পইণ্ট এইফালে যাওক কি ধুনীয়া নাজাৰা এইফালে আহি ইয়াতে শ্বিলং জামত ফাঁচি গ'লোঁ তো বেছি টাইম নাথাকে বাৰু যাম চাই থাকক এয়া আমি cherrapunjiৰ ফালে যোৱা ৰাস্তাত সোমালোঁ আৰু আৰু এনেকুৱা আহি থাকোঁতে ৰাস্তাৰ কাষতে এনেকুৱা ফলৰ দোকানবোৰ দেখা পাব পুৰা লাইন লাইন ফলৰ দোকান এয়া চাওক ৰাস্তাটো কি মজা লাগিছে চাইডৰ ফালে পুৰা লাইন লাইন গছপুলি ৰোৱা আছে ইমান ধুনীয়া পৰিৱেশ মানে কথাটো হৈছে কি ৰাস্তাটোৰ এইটো ফালে মই দেখাই দিছোঁ আপোনালোকক এইটো ফালে এয়াৰফ'ৰ্চ মিউজিয়াম আছে এয়াৰফ'ৰ্চৰ তো ইয়াৰ ওচৰৰ পাজৰৰ গোটেইখিনি জেগাটা মানে ইমান ধুনীয়াকৈ ৰাখিছে ইমান মজা লাগিছে তাৰমানে তো আপোনালোকে আহিলে ইয়াতে সোমাব পাৰে তো আমি নোসোমাব পাৰোঁ এতিয়া তো চাওক এইফালে এয়া আহি কেনে আকৌ আমি আধাতে ৰখিলোঁ ইয়াতে তাৰমানে ৰাস্তাৰ কাষতে ইয়াৰ পৰা পূৰা কুঁৱলী আৰম্ভ হৈ আছে আৰু ইয়াৰ ছাইডতে এখন ব্ৰিজ আছে ধুনীয়া ব্ৰিজ মকটং নে কিবা ব্ৰিজ এখন আছে মই দেখাই দিছোঁ আৰু ৰাস্তাটোৰ ইটোফালে আহি এটা ধুনীয়া ভিউ আছে পুৰা পাহাৰ আৰু এইফালে পুৰা কুঁৱলী পৰিছে আমাৰ কিজানি ঠাণ্ডা দিনতো এনেকুৱা কুঁৱলী নপৰে কেমেৰাত ভালকৈ উঠা নাই বাৰু কিন্তু তামাম কুঁৱলী আৰু মজা লাগিছে একদম বেলেগ এটা ফিলিং দিছে আৰু এইফালে এখন দলং আৰু এইফালে চাওক চব এইফালেও এইবোৰ চব কুঁৱলী কুঁৱলী পুৰা কুঁৱলীময় পৰিৱেশ একদম মজা এটা ফিল দিছে তো ইয়াৰ পৰা পুৰা ৰাস্তাটো পুৰা কুঁৱলী ইয়াৰ পৰাই পুৰা মেঘালয়ৰ আচল ফিলটো দিছে ঠাণ্ডা ঠাণ্ডাও লাগিছে অলপ তো চাই থাকক অলপ মানে ভোকো লাগিছে আমাৰ দুপৰীয়াৰ সময় হ'লে এতিয়া ক'ৰবাত ৰখি কেনে ভাত খাই ল'ব লাগিব হোটেলত ইয়াতে আমি ভাত খাই ল'লোঁ ইয়াতে ওচৰতে হোটেলত ভাত পানী খাই মানে দেখুওৱা নহ'ল ভাত খোৱাটো ভোকো লাগিছিল বহুত তাৰপিছত এনেকৈ আহিলোঁ আকৌ গাড়ীত উঠি পূৰা কুঁৱলী পূৰা লাইট জ্বলাই জ্বলাই যাব লগা হৈছে কুঁৱলীৰ কাৰণে একো দেখা নাপায় মানে কেমেৰাততো ভালকৈ উঠা নাই কুঁৱলীবোৰ কিন্তু ৰিয়েলত আৰু বেছি কুঁৱলী তো আমি কোনো সেই বিশেষ কাৰণত অহা নাই এনেই ফুৰিব আহিছোঁ মানে বহুত দিনৰ পৰা প্লেনিং কৰি আহিছিলোঁ যিহেতু এনেই ফুৰিব আহিলোঁ গোটেইকেইটা লগ লাগি বিশেষ কোনো একো নাপাব এনেই গোটেইটো জাৰ্ণিটো মই দেখাই গৈ আছোঁ আপোনালোকক যিমান পাৰোঁ এতিয়া আকৌ এটা ৰুম ল'ব লাগিব তো তাৰ কাৰণে গৈ আছোঁ আপোনালোকে চাই থাকক গোটেই জাৰ্ণিটো মই যিমান পাৰোঁ দেখুৱাম আৰু তো এইফালে আহি পালোঁ আমি ইয়াতে ওচৰতে ক'ৰবাত ৰুম ল'ম ইয়াতে এটা হোমষ্টে আছে ইয়াতে সুধিলোঁ ৰ'ব কিমান কেনেকৈ কি লয় বৰষুণ বম বৰষুণ এয়া আছোঁ আছোঁ হঠাতে বম বৰষুণ মাৰি দিলে এয়াই হ'ল cherrapunji এই বৰষুণ কমিব এই দিব এনেকুৱা টাইপৰ তো চাওক তো এইফালে আমাৰ মালিকো আহি পালে ৰুম এটা লৈ ল'লোঁ ইয়াতে এইফালে চাওক মই দেখাই দিছোঁ এইফালে ইমান ধুনীয়া এটা বেলকনি আছে ৰুমটোৰ বাহিৰত ধুনীয়া ভিউ আছে ইয়াৰ পৰা মজা এটা ফিলিং আৰু চাওক তাৰপিছত এইফালে আছে ৰুমত দুখন বেড আৰু এনেকুৱা ভালেই আৰু মোটামুটি ঠিকে আছে ৰুমটো ধুনীয়া আৰু এইফালে আছে ৱাছৰুম তো মজা গোটেইখিনি বঢ়িয়া ৰুম ভাড়া 2000 টকা ল'লে মানে কালি ৰাতিপুৱা আমি ওলাই যাম আৰু ব্ৰেকফাষ্টটো বোলে ইয়াৰ পৰা প্ৰভাইড কৰিব ফ্ৰীতে ৰুম চুম লৈ আমি অলপ তাতে ফ্ৰেছ হৈ কিনে অলপ সময় ৰেষ্ট লৈ এতিয়া আকৌ আমি ওলাই আহিলোঁ এতিয়া ভাটিবেলা আপোনাৰ 4:30 মান বাজিল তো এতিয়া আমি গৈ আছোঁ 7 ছিষ্টাৰ ৱাটাৰফল চাব একদম মজা লাগিব চাই থাকক ভিডিঅ'টো শেষলৈকে এয়া আমি আহি পালোঁ ইণ্ডিয়াৰ আটাইতকৈ ওখ ৱাটাৰফলবোৰৰ ভিতৰত এটা 7 ছিষ্টাৰ ৱাটাৰফল এয়া চাওক এয়া হ'ল 7 ছিষ্টাৰ ৱাটাৰফল
ইমান ধুনীয়া ভিউ, ইমান ধুনীয়া নেচাৰেল বিউটি, কি ক'ম আৰু আপোনালোকক, বেলেগ এটা ফিলিং দিছে। আৰু এইফালে চাওক পূৰা বহুকেইটা ৱাটাৰফল একেলগে বৈ আহিছে আৰু ওপৰফালে পূৰা কুঁৱলী টাইপ। আৰু এনেকুৱা ভিউ, এনেকুৱা ফিলিং আপোনালোকে মোবাইলত নাপাব, ৰিয়েলত চাব আহিলে আপোনালোকে গম পাব। এনেকুৱা ভিউ, এনেকুৱা নাজাৰা আপোনাৰ মানে মুখৰ মাত হেৰাই যায়। ইমান ধুনীয়া, তাৰমানে ইমান ধুনীয়া নেচাৰ, যে নেচাৰৰ যদি বিউটি চাবলৈ বিচাৰিছে আপোনালোকে ইয়ালৈ আহক আৰু চাওক, ইয়াতে উপভোগ কৰক, এনেকুৱা এটা মজা পাব। এয়া ৱাটাৰফল চাই থাকোঁতে হঠাতে মস্ত বৰষুণ মাৰি দিলে। আমি গোটেইকেইটা দৌৰি গৈ গাড়ীত সোমালোঁ। তাৰপিছত আকৌ ওলাই আহি চালোঁ যে পূৰা চাৰিওফালে পূৰা কুঁৱলীৰ কাৰণে আৰু একো দেখাই নাপায়, মানে ৱাটাৰফলো দেখা নোপোৱা হৈ গ'ল, পূৰা কুঁৱলী পৰি গ'ল। এয়াই চেৰাপুঞ্জী আৰু হঠাৎ বৰষুণ দিব, হঠাৎ কুঁৱলী পৰিব, মানে এনেকুৱা টাইপৰে আৰু। এয়া আহি আমি আধা ৰাস্তাতে ৰখি দিলোঁ। ইয়াতে আমি 7 ছিষ্টাৰ চালোঁ অলপ আগতে, চাই কেনে এইফালে ঘূৰিব আহিলোঁ। তো চাওক ইমান ধুনীয়া নাজাৰা। গাইজ লাহেকৈ গধূলি হ'ল, এতিয়া আন্ধাৰে হ'ব। তো আমি ইয়াৰে ওচৰতে থকা টাউনলৈকে যাওঁ। তো আহিলোঁ, আহি কেনে ইয়াতে কিবা কিবি খালোঁ আৰু লৈ ল'লোঁ। এতিয়া ৰুমলৈকে যাম আৰু ভাগৰো লাগিছে, পূৰা শুই দিম। নেক্সট মৰ্ণিং আপোনালোকক দেখাই আছোঁ। গুড মৰ্ণিং গাইজ, বৰ্তমান শুয়ে আছোঁ ৰাতিপুৱা চেৰাপুঞ্জী। পূৰা হেভি ৰেইন দি আছে, মানে শুয়ে আছোঁ আৰু ওলাব পৰা নাই, ইমান বৰষুণ, পূৰা বৰষুণ দি আছে গাইজ। মই বাহিৰত যাই দেখাই আছোঁ আপোনালোকক। গোটেই ৰাতি বৰষুণ দি আছে, তাৰপিছত এতিয়াও পূৰা বৰষুণ। বৰষুণ দিয়াটো দি থাকিব। এতিয়া আমি লাহেকৈ ফ্ৰেছ হৈ কিনে ওলাওঁ আৰু ইয়াৰ পৰা যাওঁ। ইয়াতে কিবা অলপ খাই গাড়ীত উঠিলোঁ আমি। এয়া চাওক পূৰা বৰষুণ দি আছে আৰু বৰষুণ আৰু কুঁৱলীৰ মাজে মাজে আমি গৈ আছোঁ বৰ্তমান শ্বিলং টাউনত সোমাই কেনে আমি পূৰা ঘৰলৈ যাম আৰু। এয়া আহি থাকোঁতে আৰু এটা ভিউ পইণ্ট পালোঁ ইয়াতে, এইটো চাই যাওঁ একেলগে, আপোনালোকক দেখাই লৈ যাওঁ। এয়া চাওক কি ধুনীয়া নাজাৰা। এয়াই হ'ল মেঘালয়া, যাৰ প্ৰকৃতিৰ সৌন্দৰ্য চাইছে আপুনি শেষ কৰিব নোৱাৰে। আৰু এনেকৈয়ে পূৰা বৰষুণ কুঁৱলীৰ মাজে মাজে গৈ আছোঁ আৰু পূৰা বতাহো দি আছে। আহি ইয়াতে ৰাস্তাত ৰখিলোঁ ৰ'ব আধাতে। ইয়াতে চাওক, মই দেখাই দিছোঁ কেনেকুৱা ভিউ। আৰু ইয়াতে ৰাস্তাতে ছাইডত দোকান আছে, চাহৰ দোকান, চাহ তাহ কিবা কিবি ইয়াতে খাই লওঁ। খাই কেনে একেবাৰে চিধা শ্বিলং টাউন দেখাই আছোঁ আপোনালোকক, চাই থাকক। আহি পালোঁ আমি শ্বিলং টাউন, চাওক দেখাই দিছোঁ মই। তো ইয়াতে আমি দুপৰীয়াৰ ভাত পানী খাই ল'লোঁ। খাই কেনে এতিয়া চিধা গুৱাহাটী যাম, আৰু গুৱাহাটী নাপাওঁতে আমি এইখিনিতে এখন হোটেলত ৰখি চাহ পানী খাই ল'লোঁ। তো এতিয়া চিধা ঘৰত যাম। আজিৰ ভিডিঅ'ত ইমানে, বাই বাই।